নমস্কাৰ বন্ধুসকল, মই সুনিমন্ত পুনৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। সেই ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ লকডাউনৰ মাজত থাকি কেনেকুৱা ধৰণৰ খেতি কৰিলে ঘৰতে বহি আমি টকা উপাৰ্জন কৰিব পাৰি। সেই দৃশ্য দেখুৱাবৰ কাৰণে মই পথাৰৰ মাজলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। এয়া মই আহি পথাৰৰ মাজত পালোহি। বন্ধুসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম কাশ্মীৰ থাই আপেল বেৰ যিটো বগৰী খেতিৰ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ। গতিকে বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ ষ্টাৰ্টিং টু এণ্ডিঙলৈকে চাই থাকক। আমি আজি ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম আৰু দেখুৱাম যিটো বিষয় আপোনালোকে জানিলে ঘৰতে বহি বছৰি লাখ লাখ টকা ইনকাম কৰিব পাৰিব। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লগতে লাইক এটা কৰিব নিশ্চয়। বলক তেতিয়াহ'লে ভিডিঅ'টো আমি একেলগে আৰম্ভ কৰোঁ। বন্ধুসকল, গুৰুত্বপূৰ্ণ বিষয়টো হ'ল কাশ্মীৰ থাই আপেল বেৰ খেতি কৰিবলৈ হ'লে ৰ'দ ঘাই মাটি হ'ব লাগে আৰু জেগাডোখৰ বাম হ'ব লাগে। মানে মেক্সিমাম 8 ঘণ্টা সময় ৰ'দ পৰি থাকিব লাগে আৰু বৰষুণ দিলেও পানী ৰৈ থাকিব নালাগে। কাৰণ 3 দিনৰ পৰা ধৰি 10 দিনলৈকে যদি পানী থাকে তেতিয়াহ'লে গা গছডাল মৰি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে মনোমোহা এখন মুকলি ধাননি পথাৰৰ মাজত সেই বগৰী খেতি কৰিছোঁ। প্ৰথমে আমি হাল বাই ধুনীয়াকৈ জাবৰ জোঁথৰবিলাক চাফা কৰি লৈছোঁ। চাফা কৰি লোৱাৰ পিছত চাৰিওফালে 9 ফুট আঁতৰে এটা গাঁত খান্দি ল'ব লাগে। এয়া দেখিছে আপোনালোকে, একদম জোখমাখ লৈ হৈ গৈছে। আমাৰ জোখমাখ কৰি লৈ নিৰ্দিষ্ট এটা জেগাত য'ত নেকি আমি 9 ফুট আঁতৰত জুখি লৈছিলোঁ, মানে তাত মানে কোঁৱৰৰ লগত ধুনীয়াকৈ এনেকৈ গুড়ি কৰি পেলাব লাগে। মই যেনেকৈ গুড়ি কৰিছোঁ মানে এনেকৈ ধুনীয়াকৈ কোঁৱৰৰ লগত গুড়ি কৰি পেলাব লাগে। আৰু তাত থকা জাবৰ জোঁথৰবিলাক অলপ আঁতৰালে ভাল, তেতিয়া সোনকালে গা গছডাল শিপা মেলিবলৈ ধৰে আৰু পুলিও মেলিবলৈ ধৰে। এয়া এনেকৈ ধুনীয়াকৈ কোঁৱৰৰ লগত গুড়ি কৰি পেলাব লাগে। এনেকৈ গুড়ি কৰি লোৱাৰ পিছত য'ত আমি গাঁত খান্দিছোঁ তাত 2 পাচি গোবৰ পেলাই দিব লাগে। মাটিডোখৰ গুড়ি কৰি লোৱাৰ পিছত 2 পাচি গোবৰ পেলাই দিব লাগে। এয়া আমি 2 পাচি গোবৰ পেলাই দিলোঁ। গোবৰ পেলোৱাৰ পিছত কোঁৱৰৰ লগত ধুনীয়াকৈ আকৌ মিক্স কৰি ল'ব লাগে। এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব লাগে। আমি যেনেকৈ মিক্স কৰিছোঁ তেনেকৈ মিক্স কৰি ল'ব লাগে। মানে গোবৰ লদা হৈ থাকিব নালাগে, এনেকৈ মিক্স কৰি ল'ব লাগে। এয়া মিক্স কৰাৰ কাম ধুনীয়াকৈ হৈ গৈছে। এনেকৈ গোবৰখিনিৰ লগত এনেকৈ মিক্স কৰি লোৱাৰ পিছত 3টা বস্তু দিব লাগে। এই 3টা বস্তুৰ এটা আমাৰ লগত বৰ্তমান ষ্টক নাই বাৰু। সেইটো যিটো ষ্টক নাই সেইটো কিহৰ কাৰণে দিয়ে, মানে আমাৰ গোবৰত থকা বীজাণুবোৰক মাৰিবৰ কাৰণে দিয়া হয়। আৰু এতিয়া দিছোঁ DAP। এই DAPয়ে কি কৰে, মাটিখিনি অলপ কোমল কৰি পেলাই। আৰু চুপাৰ, লগতে আমি ইয়াত চুপাৰ দিম 100 গ্ৰামকৈ দিব লাগে DAP আৰু চুপাৰ। যিটো আমি আৰু 3 নম্বৰ ঔষধটো যিটো আমি আমাৰ লগত নাই, সেইটো পিছতো দিব পাৰে। নেক্সট এটা ভিডিঅ'ত মই দেখুৱাম বাৰু কেনেকৈ আমি মিক্স কৰি ল'ব লাগে। বৰ্তমান সেইটোৰ লগত মিক্স দি দিয়াৰ পিছত আমি ধুনীয়াকৈ এনেকৈ হাতৰ লগত মিক্স কৰি ল'ব লাগে। খন্তিৰ লগতো মাটিখিনি ধুনীয়াকৈ মিক্স কৰিব পৰা যায়, কিন্তু হাতৰ লগত কৰিলে বেছি ভাল হয়। গোবৰ, চুপাৰ আৰু DAP মিক্স কৰি লোৱাৰ পিছত ধুনীয়াকৈ পুলিজোপা ৰুই দিব লাগে। এয়া আমাৰ মাজত ষ্টক হৈ আছে কাশ্মীৰ থাই আপেল বেৰ। গতিকে ইয়াৰে এজোপা মই লৈ যাম, কেনেকৈ ৰুব লাগে আপোনাক ধুনীয়াকৈ দেখুৱাই দিম। এয়া চাওক, ইয়াৰে এডাল লৈ গৈছোঁ, এইজোপা লৈ গৈছোঁ। প্ৰথমে আমি কি কৰিব লাগে, তলৰ যিটো পলিথিনটো খুলি ল'ব লাগে। খুলি লোৱাৰ পিছত এপাত ব্লেডৰ প্ৰয়োজন হয়। এপাত ব্লেডেৰে কি কৰিব লাগে, পুলিটোৰ ওপৰ অংশত যিটো পলিথিন বান্ধি দিয়া আছে সেইটো আমি ব্লেডেৰে কাটি উলিয়াব লাগে ধুনীয়াকৈ। এতিয়া তলৰ অংশটো প্লাষ্টিকটো উলিয়াইছোঁ। ওপৰৰ যিটো এইটো প্লাষ্টিকটো এইটো প্লাষ্টিক নহয়, একচুৱেলি পলিথিন আছে। পলিথিনটো আমি ধুনীয়াকৈ এনেকৈ এপাত ব্লেডেৰে কাটি উলিয়াব লাগে, যাতে গা গছডাল একো দুখ নাপায়। কাটি উলিওৱাৰ পিছত কি কৰিব লাগে, এইটো অংশলৈকে আমি মাটিত পুতি থৈ দিব লাগে। পুতি থৈ দিলে কি হয়, গা গছডাল মৰি যোৱাৰ চান্স নাথাকে। আৰু লগতে সেইটো অংশলৈকে পুতি থ'লে কি হয়, গছজোপা মজবুত হৈ থাকে। এতিয়া আমি ধুনীয়াকৈ কাটি উলিয়ালোঁ পুলিটো। চাওক
দেখিছে আপোনালোকে একদম ধুনীয়াকৈ আমি কাটি উলিয়ালোঁ। পুলিটোৰ ওপৰ অংশৰ যিটো পলিথিনটো এসপ্তাহৰ পিছত খোলা হয় একচুৱেলি, কিন্তু আমি এতিয়া লগে লগে খুলি পেলাইছোঁ, কিয়নো পলিথিন বন্ধা ওপৰ অংশলৈকে আমি মাটিত পুতি থ'ম, সেইটো কাৰণে লগে লগে খুলি লোৱাটো বেছি ভাল। আৰু সেইকাৰণে ধুনীয়াকৈ হাতৰ লগত এনেকৈ মিক্স কৰি আছোঁ। কিছুমানে খন্তি ব্যৱহাৰ কৰে, কিন্তু খন্তি ব্যৱহাৰ কৰিলে ইমান ভাল নহয়, কিন্তু পৰাপক্ষত হাতেৰে এনেকৈ ধুনীয়াকৈ গুড়ি কৰি ল'ব লাগে আৰু মাটিবিলাক অলপ মিহি কৰি ল'ব লাগে। মিহি কৰি ল'লে বেছি লাভৱান হয়। এনেকৈ আমি পুতি থৈ দিম ধুনীয়াকৈ হাতেৰে খান্দি লৈ। এনেকৈ চাৰিওফালে মাটি দি ধুনীয়াকৈ গুড়ি মাটি দি এনেকৈ হেঁচা দিব লাগে। এতিয়া 4টা আঙুলিয়ে যিমান দূৰত পাৰে সেইটো ধুনীয়াকৈ এনেকৈ হেঁচা মাৰি দিব লাগে। বেছি দূৰত হেঁচা মাৰি দিলে বেয়া হয়, আৰু বৰষুণ দিলে বৰষুণ দিলে পানী বাগৰি যাব পৰাকৈ যিটো গছডালৰ যিটো গুৰি অংশটোৰ পৰা ওখমুৱাকৈ থ'ব লাগে, তেতিয়া বৰষুণ দিলেও পানীটো বাগৰি গুচি যায়, তেতিয়া গছজোপা মৰি যোৱাৰ চান্স থাকে। এতিয়া পুলিজোপা ৰোৱা কাম আমাৰ সম্পূৰ্ণ হৈ গৈছে, কিন্তু বগৰীজোপা বা পুলিজোপা এনেকৈ ৰুই থ'লেই নহ'ব, তাত সৰু কাম এটা থাকে। কামটো হ'ল এনেকুৱা সৰু খুঁটি এটা লৈ পেলাই কি কৰিব লাগে, পথালিকৈ এনেকৈ পুতি থৈ দিব লাগে। পুতি লোৱাৰ পিছত কি কৰিব লাগে, ইয়াত প্লাষ্টিকৰ ৰছীৰে নহয়, এটা মৰাপাতৰ ৰছীৰে ধুনীয়াকৈ এনেকৈ বান্ধি থৈ দিব লাগে। আমি যেনেকৈ বান্ধিছোঁ এনেকৈ বান্ধি থৈ দিব লাগে, কিয়নো ধাৰাসাৰ বৰষুণ দিলেও বা বতাহত হালি জালি থাকিলেও কাগজজোপা বা পুলিটো মৰি যোৱাৰ চান্স নাথাকে। এয়া মই আপোনালোকক 4 দিনৰ পিছত দেখুৱাইছোঁ, এতিয়া ধুনীয়াকৈ পোখা মেলিব ধৰিছে। চ' বন্ধুসকল, আপোনালোকেও এনেধৰণে বগৰী খেতি কৰি ঘৰতে বহি বছৰি লাখ লাখ টকা উপাৰ্জন কৰি থাকিব পাৰে। এইটো হৈছে অতি সহজ উপায়। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক, শ্বেয়াৰ আৰু কমেণ্ট বক্স ব্যৱহাৰ কৰি কমেণ্ট কৰি জনাব মোক।